भेरगाव जिल्ला आर्सारि एसोसिएशना थांनाय सानखालि आर्सारि बादायलायनाय खुङो। भेरगाव जिल्ला आर्सारि एसोसिएशननि बानजायनायाव आरो डिमाकुसि इउनिटनि हेफाजाबाव थांनाय मैया एबा 26 मे खालारखालि सानसेनि मेहेरगोनां हाबाफारिजों जिल्ला इउनिट सिङारि 12 बोसोरनिफ्राय 17 बोसोरनि सिङाव हौवा हिन्जावसाफोरनि आर्सारि गेलेनाय बादायलायनाय खुंफुङो। डिमाकुसि शेखर शंकरदेव मिशन जौसिन फरायसालिनि गेलेग्रा फोथाराव सानसेनि हाबाफारिजों खुंनाय बादायनायाव भेरगाव जिल्लानि मोनब्रै इउनिटनि सा 100 खावसेनिबो बारा आर्सारफोरा बाहागो लायो। बे बादायलायनायखौ बेखेवना होयो डिमाकुसि एबसुनि आफादगिरि लबाराम बर'आ। बेलासिनि बान्था राननाय हाबाफारियाव बिटिआरनि गेलेमु बिफाननि मावफुं सोद्रोमा दावबायसा बर' आरो आसाम आर्सारि एसोसिएशननि लोगो आफादगिरि लाइस्रोम पिरन सिं, शेखर शंकरदेव मिशन जौसिन फरायसालिनि गोरायुं मिदिनि बरा मोसाहारि, डिमाकुसि गेलेमु आफादनि आफादगिरि रिन्दाव दैमारि, नेहाथारि दीपक बर'जों लोगोसे गोबां गेलेमु अनसायग्रा दैदेनगिरि बिगोमा आरो गेलेगिरिफ्रा बाहागो लायो। অর্থাৎ ভেরগাঁও ডিস্ট্রিক্ট আর্চারি এসোসিয়েশনের অধীনত 4টা ইউনিট আছে, খৈৰাবাৰী, খাগৰাবাৰী, ভেৰগাঁও আৰু ডিমাকুসি। তেওঁলোকে বছৰি ইণ্টাৰ ইউনিট কম্পিটিশ্যন কৰে আৰ্চাৰি ইভেণ্টৰ। আমাৰ আণ্ডাৰ 19ৰ পৰা লৈ পেলাই আণ্ডাৰ 19, আণ্ডাৰ 15, আণ্ডাৰ 13, আণ্ডাৰ 10 এনেকুৱা ল'ৰা আৰু ছোৱালীৰ এই শাখাত তেওঁলোকে কম্পিটিশ্যন কৰে। এইবছৰ 6th ইয়াৰ হৈছে আমাৰ আজি ডিমাকুসি শেখৰ শংকৰদেৱ সিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত খেল অনুষ্ঠিত হৈছিলে। যথেষ্ট মই ভাল লাগিছে। ভেৰগাঁও ডিষ্ট্ৰিক্ট আৰ্চাৰি এছ'চিয়েশ্যনে আমাৰ যিসকল খেলাৰী আছে তেখেতসকলক প্ৰাইমাৰী লেভেলত কম্পিটিশ্যন পাতাটো যথেষ্ট ভাল হৈছে। আৰু মই বহুত গৌৰৱ অনুভৱ হৈছোঁ ভেৰগাঁৱৰ যিখিনি আৰ্চাৰি খেলাৰী আছে, অভিভাৱিকাসকলে যিমানখিনি সচেতন সেইটো দেখি মই বহুত ভাল লাগিছে। তেওঁলোকে নিজৰ সন্তানটোক যেনেকুৱা স্কুলত লৈ যায় পঢ়াবৰ কাৰণে, ঠিক তেনেকুৱা তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক আৰ্চাৰি খেলপথাৰলৈ প্ৰেক্টিছ কৰিবৰ কাৰণে লৈ আহে। মই বিটিআৰ চৰকাৰৰ পৰা আমাৰ নৱনিযুক্ত যিসকল কোচাৰ আছে, আমি বিটিআৰ চৰকাৰে এইবছৰ 39জন PI আৰু 11জন আমি কোচাৰ্ছ আৰু 3জন SDSO আমি দিছিলোঁ। আমাৰ ওদালগুৰিত আমি এগৰাকী আৰ্চাৰি কোচাৰ আমি ৰাখিছোঁ। সেই কোচাৰটো অহা কালিৰ পৰাই ভেৰগাঁৱত থাকি পালে ডিমাকুসি, খাগৰাবাৰী, ভেৰগাঁও এই 4টা ইউনিটত শিকাবৰ কাৰণে মই নিৰ্দেশ দিছোঁ। তেওঁ আহি পেলাই আমাৰ খেলাৰীসকলক শিকাব। কাৰণ ইয়াত কোচাৰ নোহোৱাৰ কাৰণে গাৰ্জেনে নিজাববীয়া খৰচা কৰি পেলাই আমাৰ কোচাৰ হায়াৰ কৰি পেলাই তেখেতসকলক শিকোৱা হৈছিলে। চৰকাৰ তৰফৰ পৰা ঠিক তেনেকুৱা সুবিধা পোৱা নাছিলে। কিন্তু এইবাৰ আমি কোচাৰ যিহেতু এপইণ্টমেণ্ট দিলোঁ, তো সেই কোচাৰে তেখেতসকলক অহা কালিৰ পৰা শিকাব দিছিলোঁ। কিন্তু এতিয়া স্পৰ্টছটো কি হৈ গ'ল, ওৱান অফ কম্পালচৰি ছাবজেক্ট হৈ গ'ল। সেইটো কাৰণে আমি 39গৰাকী PIটো আমি নিযুক্তি দিছোঁ। এই 39গৰাকী PIয়ে বিভিন্ন স্কুলত গৈ পেলাই বা বিভিন্ন ক্লাববিলাকে যেতিয়া নেকি বিচাৰে তেতিয়া সেই PIবিলাকক পাব। আৰু যেতিয়া নেকি বিচাৰে কোনটো ইভেণ্টক বা কোনটো ডিচিপ্লিনৰ কোচ লাগে, আমি ফুটবলৰ পৰা আদি কৰি উষু, আমি আৰ্চাৰি, বেডমিণ্টন এনেকুৱা আমি কোচাৰ আমি নিযুক্তি দিছোঁ। সেই কোচাৰবিলাকক তেওঁলোকে পাব। কাৰণ স্পৰ্টছৰ যোগেদি যথেষ্টখিনি মানুহ সংস্থাপন হোৱাটো দেখিছোঁ আৰু বহুত ল'ৰা ছোৱালী স্পৰ্টছত আগ্ৰহী হৈছে। বিশেষকৈ আমি এইবাৰ দেখিছোঁ আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ নেতৃত্বত যি চৰকাৰ চলি আছে, তেখেতৰ নেতৃত্বতে তেখেতৰ নিৰ্দেশতে আমাৰ বিটিআৰ অঞ্চলত স্পৰ্টছ যথেষ্টখিনি আগুৱাই গৈছে। আৰু সেইটো আমি প্ৰমাণ হ'ল যোৱাবাৰ আমি 132তম দুৰণ কাপটো পাতিছিলোঁ, এইবাৰো 133তম দুৰণ কাপটো পুনৰবাৰ একে গেপ নোহোৱাকৈ পুনৰবাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আজি মই গৌৰৱেৰে ক'ব বিচাৰিছোঁ সেইটো বিটিআৰবাসীৰ বাবে খুব গৌৰৱৰ কথা। কাৰণ আমি কোকৰাঝাৰত বিটিআৰৰ কাৰণে আমি NCC ইউনিটটো পাই গ'লোঁ। তো সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। তো সেইটো আমি দুৰণ কাপ পাতাৰ কাৰণে বা আমাৰ খেল জগতত বহুতখিনি উন্নয়ন বা বহুতখিনি আগ্ৰহীটো দেখি পেলাই আমাৰ ভাৰতৰ ৰক্ষামন্ত্ৰী ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিংজী যোৱা বছৰ আহিছিলে দুৰণ কাপ সময়ত, তেখেতক আমি মেমৰেণ্ডাম দিছিলোঁ আৰু কোকৰাঝাৰত NCC ইউনিট লাগিবলৈ সেইটো এপ্ৰুভ কৰি দিলে। তো মই আশা ৰাখিছোঁ সেই ইউনিটৰ দ্বাৰা বা এই NCCৰ দ্বাৰা আমাৰ বহুত ল'ৰা ছোৱালীও আগুৱাই যাবলৈ সক্ষম